ছোৱালীৰ কোনো ঘৰ নাথাকে। কিছুমানে কোৱা শুনো ছোৱালীৰ হেনো কোনো ঘৰ নাথাকে, কিন্তু এই কথাষাৰৰ আঁৰত লুকাই থকা সত্যটো খুবেই অসম্পূৰ্ণ। সত্য কথা এইটো যে এজনী ছোৱালী নহ'লে এখন ঘৰ কেতিয়াও সম্পূৰ্ণ নহয়। এজনী ছোৱালীয়ে জীৱনত বহুত ত্যাগ কৰে, যেনে পিতৃৰ ঘৰ এৰি স্বামীৰ ঘৰলৈ যায়, নিজৰ পৰিচয় ত্যাগ কৰে, নিজৰ সপোন ত্যাগ কৰে, নিজৰ আশাবোৰ এৰি আনৰ আশা পূৰ কৰিবলৈ অহৰহ চেষ্টা কৰে। ছোৱালীয়ে এখন নতুন ঘৰ, এখন নতুন সংসাৰৰ সৃষ্টি কৰে। ঘৰটোক ঘৰ কৰি ৰাখিব পৰা শক্তি কেৱল ছোৱালীৰহে আছে। এজনী ছোৱালীৰ বিভিন্ন ৰূপ, যেনে ৰান্ধনীৰ ৰূপ, চাফ চিকুণত পাকৈত, মাতৃৰ মৰম, পত্নীৰ সহানুভূতি, শিক্ষক, বন্ধু আৰু কন্যাৰ মিঠা হাঁহি। ইয়াৰ উপৰিও আৰু বহুকেইটা ৰূপ দেখিবলৈ পোৱা যায়। ছোৱালীৰ এইবোৰ গুণেই এখন ঘৰক সোণত সুৱগা কৰে। ঘৰৰ চাৰিখন দেৱাল যেনেদৰে ইটাৰে গঢ়া হয়, ঠিক তেনেদৰে এখন ঘৰ জীৱন্ত কৰি ৰাখে কেৱল ছোৱালীয়ে। মনত ৰাখিব, এজনী ছোৱালী নহ'লে ঘৰ হৈ পৰে নীৰৱ, নিস্তব্ধ। তাই থাকিলেহে ঘৰ হয় জীৱন্ত, উষ্ণ আৰু পূৰ্ণ। তাৰ পিছতো কোৱা শুনো ছোৱালীৰ কোনো ঘৰ নাথাকে, কিন্তু সত্য কথা এইটো যে ছোৱালী নহ'লে এখন ঘৰ সম্পূৰ্ণই নহয়।